একেশ্বৰবাদ, বহুদেৱোপাসনা, মূৰ্তি পূজা। বেদত কিছু দেৱতাৰ কথা উল্লেখ আছে, কিন্তু সেই সকলোৱেই এক বহুত্ব কল্পনা মাত্ৰ। ঋগ্বেদত আছে, একং সদ্বিপ্ৰা বহুধা বদন্ত্যগ্নিং নমং মাতৰি শ্বানমাহু একং শান্তং বহুধা কল্পয়ন্তি দেৱানাং পূৰ্বে যুগেহে সতঃ সজ্জায়ত। দেৱতাবিলাকৰো আগতে সেই অব্যক্তৰ পৰা ব্যক্ত জগত উৎপন্ন হৈছে। গতিকে দেৱতাবিলাক ঈশ্বৰ নহয়, ঈশ্বৰৰ শক্তি বিশেষৰ বিভিন্ন প্ৰকাশ বা বিভূতি। শক্তিমান মানুহ যেনেকৈ ঈশ্বৰ শক্তিৰ সাময়িক প্ৰকাশ, দেৱতাসকলো সেই ঈশ্বৰ শক্তিৰেই ততোধিক প্ৰকাশ। এইটোৱেই মাত্ৰ পাৰ্থক্য। ভয়ত, বিস্ময়ত, ভক্তিত বা স্বাৰ্থ বুদ্ধিত শক্তিমানৰ পূজা, বীৰ পূজা সকলোৱেই কৰে। দেৱতাবিলাকৰ পূজাও তদ্ৰূপ। ইয়াত অন্যবিধ ইষ্ট লাভ হ'ব পাৰে, কিন্তু ঈশ্বৰ লাভ নহয়। কিন্তু যিবিলাকে শ্ৰদ্ধা সহকাৰে অন্য দেৱতাৰ ভজনা কৰে, সেয়া অবিধিপূৰ্বক হ'লেও ঈশ্বৰৰে ভজনা কৰা হয়। কিয়নো ঈশ্বৰৰ পৰা পৃথক কোনো দ্বিতীয় শক্তি নাই। কিন্তু তেওঁলোকে এই তত্ত্ব নেজানে কাৰণেই ঈশ্বৰক নাপায়, পুনৰ জন্ম ল'ব লগা হয়। হিন্দুবিলাকে যি দেৱ-দেৱীৰ মূৰ্তি পূজা কৰে, তাকেই প্ৰতিমা বোলে, পুতলা নকয়। প্ৰতিমাৰ অৰ্থ প্ৰতীক, সাদৃশ্য। অসমীয়াত প্ৰাণ প্ৰতিম, সহোদৰ প্ৰতিম ইত্যাদি শব্দত এই অৰ্থ পোৱা যায়। পুতলাৰ অৰ্থ মাটি আদিৰ মূৰ্তি। নাম, ৰূপ ব্যতীত মনুষ্য মনে সেই অনন্ত শক্তিমত অব্যক্ত বস্তু ধাৰণা কৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰ শক্তি বিশেষৰ সাদৃশ্য কল্পনা কৰি চিন্তাৰ অৱলম্বনস্বৰূপ এটাৰ প্ৰতীক গ্ৰহণ কৰা হয় মাত্ৰ। মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা, চোৱা, স্তুতি, ধ্যান, প্ৰণাম ইত্যাদি মন্ত্ৰ আদিৰ প্ৰতি লক্ষ্য কৰিলে স্পষ্টকেই বুজা যায়, সাধকে প্ৰতীকৰ অৱলম্বনত ঈশ্বৰকেই পূজা কৰিছে, পুতলাৰ পূজা কৰা নাই। এই কাৰণেই কোৱা হৈছে যে প্ৰতিমা পূজা ও পুতলা একে নহয়। কিন্তু যিবিলাকে প্ৰকৃতিৰ অতীত হৈ অতীন্দ্ৰিয় তত্ত্বজ্ঞান লাভ কৰিছে, তেওঁলোকৰ প্ৰতিমা পূজাৰ প্ৰয়োজন নাই। বস্তুতঃ তেওঁৰ প্ৰতিমাত তুলনা নাই। সেইকাৰণে সিদ্ধ, বুদ্ধ, সম্যকদৰ্শী, আৰ্য ঋষিসকলে সেই সুৰতেই কৈছে, ন তস্য প্ৰতিমাস্তি যস্য নাম মহজ্জঃ। সাকাৰ উপাসনা। ফল, ফুল আদি অৰ্পণ কৰিবলৈ হ'লে যে সেয়া কেৱল প্ৰতিমাতহে অৰ্পণ কৰিব লাগিব এনে কথা নাই। ঈশ্বৰ সকলোতে আছে। য'তেই দিব ততেই ঈশ্বৰে পাব। এইটো কথা ঠিকেই, কিন্তু গীতাত শ্ৰী ভগৱানে স্বয়ং কৈছে যে মই অজ আত্মা হৈও আত্মমায়াত দেহ ধাৰণ কৰোঁ। গতিকে অৱতাৰবাদ ও সাকাৰ উপাসনা গীতাই অনুমোদন কৰিছে। কিন্তু জগতত নিৰাকাৰবাদী বহুত ধৰ্ম সম্প্ৰদায় আছে, যিবিলাকে অৱতাৰবাদ নামানে। উপাসনাৰ কাৰণে কোনো ধৰণৰ সাকাৰ বিগ্ৰহাদি বা প্ৰতীকৰ প্ৰয়োজন বোধ নকৰে। বহুতে আকৌ নিৰাকাৰবাদ গ্ৰহণ কৰিও অৱস্থা বিশেষে প্ৰতীকৰ আৱশ্যকতা স্বীকাৰ কৰে। তেওঁলোকে কয়, নিৰাকাৰবাদীবিলাকে ঈশ্বৰৰ বাহ্যমূৰ্তি স্বীকাৰ নকৰে হয়, কিন্তু মনে মনে তেওঁলোকেও কোনোবা নহয় কোনোবা মূৰ্তিকেই কল্পনা কৰি থাকে। মানুহৰ বুদ্ধিৰে নাম আৰু ৰূপৰ অতীত কোনো অতীন্দ্ৰিয় বস্তুৰ ধাৰণা কৰিব নোৱাৰে। গতিকে যেতিয়ালৈকে সাধকে প্ৰকৃতিৰ অতীত হৈ অতীন্দ্ৰিয় জ্ঞান লাভ নকৰে, তেতিয়ালৈকে তেওঁ সাকাৰৰ মাজেদিয়েই স্থূলৰ ভিতৰেদিয়েই সূক্ষ্মলৈ যাব লাগিব। অন্য গতি নাই। নিজৰ মনক স্থিৰ কৰিবলৈ বা কোনো ধৰণৰ চিন্তা কৰিবলৈ চেষ্টা কৰিলে দেখা যায় যে মনে মনে মূৰ্তি গঠন নকৰিলে থাকিব নোৱাৰি। দুই প্ৰকাৰ ব্যক্তিৰ মূৰ্তি পূজাৰ প্ৰয়োজন নহয়। এক, নৰপশু।
যাৰ ধৰ্মৰ কোনো জ্ঞান নাই। 2. সিদ্ধ পুৰুষ, যি এইবিলাক অৱস্থা অতিক্ৰম কৰিছে। আমি যিমান দিন এই দুটা অৱস্থাৰ মাজত থাকিম, তেতিয়ালৈকে আমাৰ বাহিৰে ভিতৰে কোনোবা ৰূপ, আদৰ্শৰ বা মূৰ্তিৰ প্ৰয়োজন হয়। পৰাভক্তি ও পৰাবিদ্যা। শ্ৰী ভগৱানে আগতেই কৈছে যে, যিসকলে মোক আশ্ৰয় কৰে, সেইসকলেই মোৰ দুষ্কৰ মায়া অতিক্ৰম কৰিব পাৰে। ইয়াতো সেই কথাই কোৱা হৈছে যে যিসকলে অনন্য ভক্তিৰ যোগত তেওঁক ভজনা কৰে, তেওঁলোকে সেই ভক্তিৰ বলত তত্ত্বজ্ঞান লাভ কৰি মায়ামোহৰ পৰা মুক্ত হৈ তেওঁকেই পায়। যিবিলাক আগতে নিৰক্ষৰ, অজ্ঞ বুলি পৰিচিত আছিল, তেওঁলোকেও ঐকান্তিক ভক্তি সাধনাৰ পৰম তত্ত্বজ্ঞানী বুলি প্ৰতিষ্ঠা লাভ কৰে। আচলতে পৰাবিদ্যা আৰু পৰাভক্তি একেই। যেতিয়া মানুহৰ হৃদয়ত পৰানুৰাগৰ উদয় হয়, তেতিয়া তেওঁ ভগৱানৰ বাহিৰে আন একো চিন্তাকে মনত স্থান নিদিয়ে। তেতিয়া তেওঁৰ আত্মা অভেদ্য পবিত্ৰ আৱৰণেৰে আবৃত থাকে আৰু মানসিক আৰু ভৌতিক সকলো প্ৰকাৰৰ বন্ধনক অতিক্ৰম কৰি শান্ত আৰু মুক্ত ভাৱ ধাৰণ কৰিব।